নমস্কাৰ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ অসম বাৰ্তা চেনেলৰ অন্য এটা ভিডিঅ'লৈ। প্ৰিয় দৰ্শক, এগৰাকী অসমৰে অভিনেত্ৰীয়ে পথাৰৰ মাজত যি কাণ্ড কৰিলে দেখি এতিয়া সকলোৰে খং উঠিছে। সেই কাণ্ড দেখিলে আপোনাৰো খং উঠিব। আহকচোন আমি পোনপ্ৰথমে চাই লওঁ অভিনেত্ৰীগৰাকীয়ে পথাৰৰ মাজতনো কি কৰিলে। অভিনেত্ৰীগৰাকীয়ে হয়তো এটা ৰিলছ বনাইছে, কেইটামান লাইক পাব, কেইটামান ফলোৱাৰ্ছ পাব। তাৰ বাবে আই জয়মতী সেই ত্যাগক অপমান কৰিছে। আই জয়মতীৰ বিষয়ে আপোনালোকক নক'লে হ'ব, জয়মতীৰ ত্যাগৰ বিষয়ে আপোনালোক সকলোৱে জানেই। আই জয়মতীক অপমান কৰিছে, তাকো এগৰাকী অসমীয়া অভিনেত্ৰী, অসমৰ অভিনেত্ৰী হৈ। লগতে স্বৰ্গদেউ গদাধৰ সিংহ অৰ্থাৎ গদাপাণিক অপমান কৰিছে। অসমীয়াই আমাৰ অসমৰ পূৰ্বপুৰুষসকলক, যিসকলে অসমীয়া জাতি গঢ়ি যোৱা সেই স্বৰ্গদেউসকলক অপমান কৰিছে কেইটামান লাইক আৰু কেইটামান ফলোৱাৰ্ছৰ বাবে। যিহেতু এই ভিডিঅ'টো সামাজিক মাধ্যমত বৰ্তমান ভাইৰেল হৈ পৰিছে, বহু দল সংগঠনে এই অভিনেত্ৰীগৰাকীৰ ওপৰত আইনী ব্যৱস্থা লোৱাৰ কথা কৈছে। বহু লোকে আইনী ব্যৱস্থা বৰ্তমান সময়ত ল'বলৈ আগবাঢ়িছে। তাৰ পাছতে অভিনেত্ৰীগৰাকীয়ে সমগ্ৰ অসমবাসীৰ ওচৰত ক্ষমা খুজি এটা ভিডিঅ' ক্লিপ আগবঢ়াইছে। আহকচোন আমি চাই লওঁ সেই ভিডিঅ' ক্লিপটো। নমস্কাৰ, মই বাবলি বৰা। আজি ৰাতিপুৱাই মোৰ এটা ভিডিঅ' খুব ভাইৰেল হৈছে। আচলতে সেইটো শ্বুটিঙৰ মাজতে কৰা কিছুমান ধেমালি, কিন্তু ধেমালিৰ মাজতে মই দুৰ্ভাগ্যবশতঃ মোৰ মুখেৰে গদাপাণি শব্দটো ওলাই গ'ল। কিন্তু যিটো মই নিজেও এতিয়া ফিল কৰিছোঁ যে এইটো ভুল হৈছে, আৰু যাৰ কাৰণে মই তেওঁলোকৰ আগত যিসকলে এই ভিডিঅ'টো চাইছে বা যিসকলৰ মনত মই দুখ দিছোঁ তেওঁলোকৰ আগত মই ক্ষমা বিচাৰিছোঁ। আচলতে সেইটো শ্বুটিঙৰ মাজতেহে কৰা কিছুমান ধেমালি, আৰু ধেমালিৰ সূত্ৰে সেই শব্দকেইটা ওলাই গ'ল, সেই নামকেইটা ওলাই গ'ল। কাৰণ সতী জয়মতীৰ কাহিনী আমিও শুনিছোঁ বা জানো গোটেইখিনি কথা। তেখেতক অপমান কৰাৰ মোৰ কোনো ধৰণৰ সেনেকুৱা মানসিকতা নাছিলে, আৰু যাৰ বাবে আপোনালোকে দুখ পাইছে মনত, তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ। যাতে আগন্তুক দিনবোৰত আমি কিছুমান বস্তু বা কিছুমান কাম কৰাৰ আগতে আমি চিন্তা কৰিম। আৰু এই ভিডিঅ'টো যিমান পাৰে সিমান আপোনালোকে শ্বেয়াৰ কৰিব, যাতে যিসকলৰ মনত মই দুখ দিছোঁ বা যিসকলে মোক দুখী বুলি ভাবি আছে তেওঁলোকে যাতে মোৰ এই ভিডিঅ'টো পায়। গতিকে পুনৰবাৰ আপোনালোকৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ। মই জানি শুনি পেলাই এই শব্দকেইটা উচ্চাৰণ কৰা নাছিলোঁ। আচলতে ধেমালিৰ মাজেৰে কিছুমান শব্দ ওলাই যায় কেতিয়াবা, সেইটো আগন্তুক দিনত আমি সদায় মই মনত ৰাখিম। আৰু পুনৰবাৰ আপোনালোকৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ। ধন্যবাদ। বাৰে বাৰে অপমান কৰিব, তাৰ পাছতে ক্ষমা খুজিব, এয়াই প্ৰথম নহয়। অসমত এনেধৰণৰ কাণ্ড চলিয়েই থাকে। এগৰাকী অসমীয়া অভিনেত্ৰী হৈ আই জয়মতী সেই ত্যাগক অপমান, স্বৰ্গদেউ গদাধৰ সিংহ অৰ্থাৎ গদাপাণিক অপমান, তাৰ পাছতে ক্ষমা, এয়াই আচলতে প্ৰথম নহয়। বাৰে বাৰে অপমান কৰা হয়, তাৰ পাছতে ক্ষমা খোজা কাণ্ড কিন্তু অসমত চলি আহিছে। বাৰু যি কি নহওক, অভিনেত্ৰীগৰাকী অৱশেষত ক্ষমা খুজিলে। প্ৰিয় দৰ্শক, আপোনালোকৰ মতামতবোৰ জানিব বিচাৰোঁ। আচলতে আপোনালোকে কি ক'ব এই ক্ষেত্ৰত।